তো বৰ্তমান যে আছোঁ বাঁহ কাটবা মেইন বাঁহ তো বাঁহ লাগব আগতে तो hello friends, welcome back to my YouTube channel. तो जगाले গৈছো তো বাগাতিব এটা পোস্ট বনাব তো ব্লগ যাব আৰু তাতে আছিনে ভাই ব্লগ মোৰ লগতে আৰু বাপৰে বাপ এইটো কি দিছে নিকা ৰ'দ কটি ফাটা ৰ'দ পুৰা কটি ফাটি যাব নিকা ৰ'দত ক'বাত ওলাই যাও তথাপিতো যাম একদম ৰেডি আৰু দেখছো আৰু এখন আছে ঘণ্টা এইখন হ'ল ঘণ্টা বন্ধ কৰি দিওঁ অ'কে ৰেডি আৰু যাওঁ তো বৰ্তমান মই ঘৰৰ পৰা ওলাই দিলোঁ ৰ'দ দি আছে কিন্তু টেনশ্যন নাই গছ আছে না গছ সেইকাৰণে গছ পুতিব লাগে সেইকাৰণে ৰ'দৰ পৰা তো বস্তু হৈছে বহুত তো এইখিনি জেগা হৈছে বেয়া তো কেনেকৈ যাম আমার অবস্থা আছে এনে এনে কলে কলে ইয়াস রাস্তাটা বহুতে বেয়া রাস্তা जंगल पे मंगल यो কোনো নাইলে এটা অৱস্থা হেংকি লগত আহি পৰে হেংকি লগত থাকে আৰু ৰাস্তাত কোনো বাকাটি থৈ দিছে বেয়া কাম কৰিছে দেই এইটো কাপটা ভাঙে না इनके नजारा यो यो तो जगाले मैं बागातिलो तो ही बाखनी बा आसे ना नाई हे टेंशन धेमाली नेকি যদি বলে নাই আজি আৰু কাটবা লাগিব হিচাপ তা না বানাও প্রথমতে রাখবে यहाँ पे ही होगा हमारा घर एक छोटा सा घर बनाऊंगा यहाँ पे मतलब रिलैक्स करने के लिए शू तो बाकी काटसे गेছিলো খালি তো বাকিনি কত জানে আছে এই চাৰিটা খুঁটা জুক নেকি নাই দে অলপ বহু ভাগাত আছে তাৰপিছত কাম ষ্টাৰ্ট কৰি দিওঁ
আজি আৰু মহ বহুত বেছি, কাৰণ কালি দিছিল বৰষুণ, তো আজি বৈধ্য মহ হৈছে বহুত। বাপৰে, এইখিনি কাম চলি আছে, আগতে আজি এনেকৈ নহয় এইখিনি কৰিমেই। তো চাই থাকক, লগ হৈ গ'ল আৰু বাকী আজি নকৰোঁ, পিছত কৰিম আৰু কালি কৰিম। তো চাংঘৰ বনাই আছোঁ, চাই থাকক, আহি আছে ইয়ৌ। তো বহুত ভাৰত হৈছে, কি কৰিম আৰু উপায় নাই। তো চাই থাকক, আহি আছে নেক্সট ব্লগ, এতিয়া ঘৰটো হৈ যায়। তো আজিলৈ বাই বাই।